Welcome back to my YouTube channel বৰ্ষা সমিজ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম আৰু ভোগালী বিহুৰ উৰুকা আপোনালোকে কেনেকৈ আৰম্ভণি কৰিছে জনাবচোন। মই এতিয়া গধূলি 8টা বাজিব হৈছে আৰু মই ঠিক কৰি লওঁ বুলি ভাবিছোঁ যোগাৰখিনি কৰি লওঁ, যিহেতু এতিয়া পিউ শুই আছে। তাৰপিছতে যোগাৰ আপোনালোককো দেখুৱাই থাকিম বুলি ভাবিছোঁ মাজে মাজে। আমিনো কেনেকৈ আজি উৰুকা নিশাটো কটাব খুজিছোঁ, কেনেকৈ ৰান্ধিছোঁ, কি ৰান্ধিছোঁ, কেনেকৈ খাম, ভোগ অনুভৱ কৰিম, চাওঁ ব'লক দেখাওঁ। এয়া ৰৌ মাছ পাপাই ধুই পখালি হালধি নিমখ সানি থৈছে। আৰু এইপিনে আছে ছাগলী মাংস, এয়া ছাগলী মাংস। আৰু এয়া আছে ব্ৰইলাৰ চিকেন। অকল মানুহজনৰ মোৰ বাবে মায়ে নাখায়, পাপায়ো নাখায় ব্ৰইলাৰ, সেইকাৰণে মানুহজনৰ মোৰ কাৰণে এয়া চুঙাত দিম। ব'লক কেনেকৈ স্পেচিয়েল খানা বনাওঁ। এয়া মায়ে এয়া পিঁয়াজ গুচাই ল'লে, ধনিয়া, আদা, নহৰু, বাকলি গুচাই ল'লে। এয়া মায়ে গুচাই আছে, মোক সহায় কৰি আছে। মাংসটো মায়ে বনাব, খালি মই ব্ৰইলাৰটো মই বনাম চুঙাত, বাকী মাটন আৰু মাছ মায়ে বনাব। আমাৰ ঘৰতে খোৱা হয়, আমি ঘৰতে খাওঁ চবেই একেলগে 4টা মানে, আৰু লগত ওচৰতে খোৱা নহয়, আমি নিজে 4টাৰ মাজতে খাওঁ। হয়তো কিছুমানে বিশেষকৈ আমাৰ ঘৰত জ্বলা নাখায়, আৰু মানে সমজুৱাকৈ খালে চব কথা ধৰি ৰাখিবও নোৱাৰি, সেইটো কাৰণে আমি ঘৰতে খাওঁ প্ৰায়। এয়া মই মেৰিনেট কৰিবলৈ লৈছোঁ ব্ৰইলাৰ চিকেনটো, যিটো আমি এতিয়া চুঙাত দিম, সেই তাৰ কাৰণে মই মেৰিনেট কৰি ল'ব খুজিছোঁ। ইয়াত অলপ নহৰু দি লৈছোঁ, অলপ আদা দি লৈছোঁ, আৰু ইয়াত ধনিয়া দি লৈছোঁ, অলপ বিলাহী, আৰু এয়া পিঁয়াজ। তাৰপিছতে ইয়াত পিঁয়াজ পাত দিম। এয়া প্ৰথমতে মেৰিনেট কৰি লওঁ, সানি লওঁ। আৰু ইয়াত মিঠাতেল দি লৈছোঁ, অলপ মিঠাতেল, আৰু ইয়াত দি লৈছোঁ আপোনাৰ হালধি, নিমখ, আৰু অকণমান কাশ্মীৰী মিৰ্চ দি লৈছোঁ। এয়া সানি ল'ম এতিয়া। মায়ে মাছ ফ্ৰাই কৰি আছে। এয়া মায়ে আধা মাছ ফ্ৰাই কৰিলে, মাছটো আমাৰ পূৰা ৰঙাকৈ ফ্ৰাই কৰোঁ, তেতিয়া খাবলৈ টেষ্টি হয়। এয়া মায়ে মাছ ফ্ৰাই কৰি আছে। মাংসটো, আৰু এতিয়া মই ইয়াৰ চুঙাত ভৰাই লওঁ। এতিয়া দেখিছেনে একদম পূৰা মাটন কাৰীটো কিমান ধুনীয়া ওলাইছে, কালাৰটো, গ্ৰেভিটো বহুত ধুনীয়া হৈছে। চব দেখুৱাই দিছোঁ। সেয়া মায়ে মোক অকণমান টেষ্ট কৰিবলৈ দিছে। মায়ে সদায় বনোৱাৰ পৰা মোক অকণমান টেষ্ট কৰিবলৈ দিয়ে। সেয়া মই টেষ্ট কৰি লওঁ। সেয়া গৰমে অকণমান টেষ্ট কৰোঁ। বহুত ধুনীয়া হৈছে টেষ্টটো। ফাইনেলি এয়া হৈ গ'ল, দিছে। ওপৰত আমি ক্ৰীমৰ লেয়াৰ এটা দি দিছোঁ। পোলাও, আৰু এইপিনে বনাইছোঁ চিকেন ড্ৰাই ফ্ৰাই। পুৰিছোঁ চুঙাটো পুৰি লৈছোঁ। চুঙা পুৰিছোঁ, একদম পূৰা চেলি খুৱাই দিছোঁ। মাঘৰ বিহু, আৰু এইটো 3 নম্বৰটো বিহু হৈছে। প্ৰথম পাইছে তাই বহাগ বিহু, আৰু তাৰপিছতে কাতি বিহু, আৰু এইটো ভোগালী। ভোগৰ উৎসৱত তাই মুখত নৌ দিব পৰা হৈছে, আৰু এতিয়া সেইটো কাৰণে মনটো অলপ ভালো লাগি আছে আজি পিউৰ কাৰণে। পিউ যিহেতু প্ৰথম ভোগালী বিহু, সেইটো কাৰণে অলপ স্পেচিয়েল কৰিও তুলিছোঁ। তাই নোৱাৰে, হ'লেও তাইক মানে প্ৰতিটোৰে অকণমান চেলেকাম। আৰু তাই এতিয়া এইমাত্ৰ শুই উঠি আহিছে, আৰু জুই এই অগ্নি অকণমান ধোৱাটো তাই গাত লাগিব দিছোঁ। পুৰি হৈ গ'ল। আজি আমাৰ পিউৰ টোপনি নাই। এদিন ৰাতি 12টা, 12:30 চকু তলকৈ মেলিছে, আৰু আমি তাকে ক'লে এতিয়া ওচৰৰ মানুহ এঘৰত জুই শিকিবলৈ যাব। দিনত তাই গৈছিলে, সেইটো কাৰণে এতিয়া বাবলু দাৰ ঘৰলৈ যাম বুলি ভাবি এতিয়া হোৱা নাই। এতিয়া 12টা, 12:30লৈকে, আৰু আমাৰ আজি পিউৰ
প্ৰথমটো মাঘৰ বিহু, ভোগালী বিহু। তুমি ভোগ কৰিলা? খানা খালা? হেল্ল' কৈ দিয়া, হেল্ল'। হাত মোজা পিন্ধি আমাৰ পিউ ৰেডি। দুবাৰ তিনিবাৰ চেষ্টা কৰিলোঁ খুৱাবলৈ, নহ'লে। ভোগালীয়ে সকলোৰে জীৱনলৈ আনন্দ আনক, সুখ আনক, সমৃদ্ধি আনক, ভঁৰাল উপচাই তোলক। সকলো লখিমীয়ে এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে ভাল হওক। আৰু আমাৰ বিহুৰ যিহেতু ফাৰ্ষ্ট ভোগালী বিহু, আমাৰো আজিৰ দিনটো বহুত বেছি স্পেচিয়েল হ'ল। আৰু এতিয়া বাই বাই। আকৌ কাইলৈ বিহুৰ বতৰত কি কৰোঁ আপোনালোকৰ লগত যদি পাৰোঁ ব্লগ এটা বনাবলৈ চেষ্টা কৰিম, যিহেতু পিউৰ লগত থাকে। আৰু ভাবিছোঁ কাইলৈ নামঘৰৰ মেজিলৈ যাম বুলি ভাবিছোঁ। কিমান দূৰ সম্ভৱ হয় নাজানো। যদি নামঘৰৰ মেজিলৈ যাওঁ, সেইটো এটা বেলেগ ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই, গুড নাইট।